আজি আমাৰ 14 নং শ্ৰীলংকাৰ সমষ্টিৰ এমচিএলএ তথা আমাৰ ডাঙৰীয়া তো আমি বহুত দিনৰ পৰা আমাৰ এটা পুৰণি এটা ঐতিহ্যমণ্ডিত এটা মন্দিৰ আছে। আমি তিনিখন গাঁও ইয়াত আছোঁ। তো যি নহওক আমি অৱশেষত মানে যি নেকি মাননীয় প্ৰমোদৰ ডাঙৰীয়াৰ এটা আঁচনিৰ যোগেদি আলাৰীচৰা আঁচনিৰ নামৰ যোগেদি আমি আৰ্থিক অনুদান 2 লাখ টকা আজি আমাৰ চেক বিতৰণ কৰি আছে। তাৰ কাৰণে আমি আটাইৰে আমাৰ মন্দিৰ কমিটি হওক বা আমাৰ এই গাঁওবাসী অঞ্চলৰ হৈ আমি মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিয়াৰ লগতে মাননীয় ৰঞ্জিত কুমাৰ বসুমতাৰী EM তেখেতসকলৰ আমাৰ অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। গাঁৱৰ হিচাপে আমি খুবেই আনন্দিত আৰু ইমান বছৰ ধৰি আমি এইটো বাঁহৰ দলং দি এনেই অহা যোৱা কৰিছিলোঁ, কিন্তু এই যোৱা বছৰ আমি 24-25 পোৱা যিটো আমাৰ স্কিম যিটো বক্স কালভাৰ্ট 12 লাখৰ, সেইটোৰ কাৰণে আমি বহুত সুখী আৰু গাঁৱৰ ৰাইজেও সুখী আছে। ভৱিষ্যতত কি ভাবি আছোঁ যিহেতু ইলেকশ্যন আহি আছে? এইটোৰ কাৰণে আমি যিটো ইউপিপিএলত আছোঁ অহাগততো আমি যিটো ইলেকশ্যনত আমি ইউপিপিএলত থাকিম। কয়ঘৰ আছে আপোনাৰ? কেইগৰাকী মানে 54 আছে। কেনেকুৱা ভুগি আছিলে? আগত ভুগি আছিলে, এতিয়া প্ৰায় আহিলে আৰু আমাৰ ইউপিপিএল আছে। আগৰ চৰকাৰ হোৱা নাছিল? আছিল, BPF আছিল, হ'লেও মানে ইমানখিনি কাম হোৱা নাছিল, কিন্তু ইউপিপিএল অহাৰ পিছত বহুত ভাল কাম হৈছে। আমি ইউপিপিএলক এতিয়ালৈকে ছাপোৰ্ট কৰি আছোঁ আৰু অহাটো আমি ছাপোৰ্ট কৰি থাকিম। থেংক ইউ।